এতিয়া বাৰ ঘৰত আহি লাগিলে পৰি ফেলে ভাল লাগিল আৰু বাই বনাইছে ইমান ধুনীয়া কেক হৈছে এতিয়া যাবলৈ ওলাইছো বাৰ ঘৰলৈ তো মায়ে কেক লৈছে আৰু এইটো হ'ল ইছুৰ গিফ্টটো আৰু মোৰ গিফ্টটো মই আগতীয়াকৈ দিছো তেহলে আহকচোন এতিয়া বাৰ ঘৰলৈ যাওঁ আইনিৰ আজি বাৰ্থডে হয় আৰু আহক তালৈ গৈ আছো এতিয়া এইজনী হল আমার বার্থডে গার্ল ক এইটো বিৰাট ধুনীয়া হৈছে বিৰাট এইটো ক'বই নোৱাৰি এইটো হ'ল চাউলৰ পিঠাগুড়িৰ কেক একদম ক'ব নোৱাৰি আৰু এয়া বাই বনাইছে এইটো কওকচোন একেবাৰে ইমান ধুনীয়া কেক হৈছে নে একদম ক'বই নোৱাৰি এইটো পিঠাগুড়িৰে বনাইছে ধুনীয়া কেক হৈছে কৈ দিছো তিনিটা আজি বাৰ্থডেৰ কেক আৰু এয়া মায়ে এটা দিছে এইটো বাহঁতৰ এইটো কেক হ'ল মায়ে দিছে মানে এয়া আইতাকে দিছে আৰু মামাকে দিছে এটা ফ্ৰক এই মমবিলাক কিয় দিলা চোৱাচোন এতিয়া কেকটো বেয়া হৈ কৰি দিলা দুইটাই কাকুতৈ ফটো উঠিব কঁকাল গ'ল আইতাকৰ আৰু এতিয়া সকলোৱে অকণমান ফটো উঠি ল'লোঁ আৰু বেছি মানুহ মতা নাই ঘৰৰে মানুহখিনি আৰু এয়া কাকুৰ খং উঠিছে কাৰণ তাৰ বোলে বেলুন ফুটাই দিয়া গ'ল আৰু মই ভিডিঅ' বনোৱাৰ কাৰণে সি মোক খেদি আহিছে আৰু কেকটো চাওকচোন বেলুনেৰে কোবাই পেলাই কি অৱস্থা কৰি দিলে গোটেই কেকটো আধা বেয়া হৈ গ'ল তথাপিও যেনে তেনে অকণমান মেনেজ কৰিলোঁ এইটো বাৰ্থডে এইটো হেপী বাৰ্থডে এইটো এইখিনিতে লগাই দিলোঁ ভিডিঅ' ইউটিউবত সোমাই দিছে কাকুৰ খং উঠাৰ কাৰণে মই ভিডিঅ' বনাইছিলোঁ আৰু এয়া মোৰ অৱস্থা কৰিছে সি এয়া ইছুৱে কেনেকৈ গিফ্টটো দিছে দেখিছেনে সিহঁতৰ মাজতো খঙা খঙি মৰম সকলো চলিয়ে থাকে ছেকেণ্ডৰ মূৰে মূৰে আৰু এই গিফ্টটো মই অকণমান হেল্প কৰি দিছোঁ কেনেকুৱা হৈছে ক'ব মোৰ গিফ্টটো আগতীয়াকৈ দিছিলোঁ মই জুতি এযোৰ দিছোঁ তাইক বিৰাট ধুনীয়াকে বিৰাট আৰে ফেলেছে তাই কলম বহুত ভাল পায় সেইবাবে কলমটো দিলোঁ আৰু ইমান মৰম লগা কলমটো একদম চৰাইৰ দৰে আৰু এয়া বাই প্ৰথমতে দিলে ৰুচি ঘুগুনি এনেদৰে চাহ আৰু আইনীয়ে গিফ্ট খোলাত লাগি সৰস্বতী মাক দিছে এটা চুমু দিয়া আজি হৈ গৈছে আৰু এয়া দেখিছেনে পিছদিনাখন ইছুক টিফিন দিবৰ বাবে কেকো বান্ধি ল'লোঁ
এতিয়া খোৱা বোৱা হৈ গ'ল গোটেইখিনি আৰু মই ভাত খোৱাৰ ভিডিঅ'টো উঠোৱা নহ'লে পাহৰি গ'ল আৰু ল'ৰা ছোৱালীকেইটাক দেখিছেনে ইমান হুলস্থুল চব পাহৰি গ'লোঁ আৰু ইয়াতে এতিয়া অকলে অলপ সময় বহিছোঁ আৰু ইমান ধুনীয়া লাগিছে এই চিটিং এৰিয়াটো আহা আইনি আৰু মই না আমাৰ মোৰ পুতলা আইজনী ডাঙৰ হৈ গ'ল এতিয়া কৈ দিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চেনেলটো লাইক কৰি দিবা ছাবস্ক্ৰাইব কৰি দিবা আৰু কমেণ্ট দিবা আৰু আজিলৈ বাই 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 আকৌ এটা নতুন ভিডিঅ' লৈ আকৌ এবাৰ আহিম আপোনালোকৰ মাজলৈ এনেদৰে আৰু এতিয়া বাৰ ঘৰত আহি কি কবা ৰখি কিয় আছ আপোনালোকে চেনেলটো লাইক কৰিব আপোনালোকে চেনেলটো লাইক কৰিব কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব হৈছেনে ঠাট্টা কৰি থাকে ক'ব নাজানো ময়ে নাজানো ডাঙৰ ইউটিউবাৰ মই আহিবলগীয়া ইউটিউবাৰ মোৰ চাবি আমি ডাঙৰ ইউটিউবাৰ যি নহওক এদিনতো ইউটিউবটো গ্ৰ' কৰিব ন কৰিব গ্ৰ' কৰিব ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব আৰু এই কথা নুশুনিব এদিন